নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত বেছি নাচনী আমাৰ নাচনী কেইজনী কিবা কৈ দি তোমাৰ ইউটিউব চেনেলটোত তুমি মূলা খাইছিলা ভাচতি আৰু সেই তোমাৰ মূলা খোৱাৰ পাদৰ গোন্ধ গাইস আমাৰ হৈ গ'ল হালাত খাৰাপ। শুনাচোন মোৰ কথাটো কওঁ গাইজ আমি সৰুতে শুনিছিলোঁ যে চৰকাৰৰ পইচা বহুত মানে টান আৰু আজি আমি উপলব্ধি কৰিছোঁ তোৰ উপলব্ধি থৈ দিয়া এবাৰ কি হৈছে ঠিক আছে দে গাইজ আমি মানে সৰুতে শুনিছিলোঁ আৰু যে চৰকাৰৰ পইচা খোৱা টান কিন্তু আজি মানে নিজে উপলব্ধি কৰিছোঁ ইয়াত আহি কিনে চৰকাৰৰ পইচা খোৱাটো সঁচাকে টান যিমান কষ্ট জীৱনত কৰা নাই তাৰপিছত আমি আছোঁ এতিয়া লাইনত গোটেই কেইজনী হিমা লাইনত আৰু এইফালে আছে গোটাই ৰোড কিন্তু কুপন কি আছে কুপন লিখা আছে খালি বোলে এখন দিয়ে খালো উল্টা আছে কি 96 96 নাম্বাৰটো চাওক মোৰটো চাওক 108 108 মই 205 তাৰপিছত এইফালে গোটেইবিলাক এই ৰ'দত আমাক ফিল্ডত নাচিব দিল। তাৰপিছত এতিয়া চববিলাক গৈছে ভাত খাবৰ কাৰণে তো গাইজ আমি ওলাইছোঁ এতিয়া ইমান গৰম আৰু মই এইফালে বহিছোঁ এইফালে চিখাওঁ কি খাওঁছে সেই দালি ভাত আচাৰ চাটনি তৰকাৰী আৰু এইটো কিবা শাক ভাজি চেম খানা লগতে চামুচ খাই আছে কিন্তু চামুচ তৰকাৰীটো পনীৰৰ তৰকাৰী গম পাইছানে কিন্তু পনীৰ এক পিছ আমি দেখা নাই কিন্তু আমি চামুচৰ লগত ব্যৱহাৰ নকৰোঁ ভাপ নে পনীৰ পৰিছে তোমাৰ তাত এই মা আমি গোটেই কেইজনে একেলগে বহিছোঁ এইফালে আছে গোটেইবিলাকে ভাত দিয়া আছে আমি জল্দি খাই লওঁ তেতিয়া ভাত খাই আমি এতিয়া গোটেইবিলাকে ৰেষ্ট লৈ আছোঁ। তাৰপিছত আৰু হ'বনে এইবাৰ আৰু হ'বনে তোমাক সুধিছোঁ মই তোমাক এতিয়া হ'ব নে নাই গমো নাপাওঁ। তো এতিয়া আমি যাই আছোঁ ঘৰত ফাইনেলি কেইটা বাজিল 4:30 বাজিল। তো এতিয়া আমি আছোঁ যাই ঘৰত গাড়ী ৰখিম আজি নেক্সট ডে এতিয়া যাই আছোঁ তাতে বাবুলিগাঁও আৰু ৰিহাৰ্চেলৰ কাৰণে আমাৰ পৰীক্ষা আছিল মানে সেইকাৰণে পৰীক্ষা দি দেৰি ওলাই যাওঁতে ইফালে আছে হিমা ইফালে চাওঁ তাৰপৰা আৰু ইফালে পিছফালে আছে বন আমি আৰু কিবাকিবি এনেকৈ লৈছোঁ খাবৰ কাৰণে যাইছোঁ এতিয়া বাছত আৰু অলপমান দেৰি নহয় অলপমান বহুত দেৰি পিছত পাম এতিয়াহে পালোঁ পঢ়ালি গাছখনতো ভালকৈ কৰিব এতিয়া কলেজতে আমি তাৰমানে এনেকৈ মেখেলা চাদৰ পিন্ধি ল'লোঁ লৈ পিনে এনেকৈ আহিলোঁ পৰীক্ষা দি এতিয়া যাওঁ আমি আহিছোঁ বৰ্তমান খাবৰ কাৰণে এইফালে আছে যে দিছে কি চব্জি পাপৰ তাৰপিছত এই বেঙেনা চপ এই ভাজি তাৰপিছত তৰকাৰী তাৰপিছত নেমু টেঙা দিছিল কিন্তু মই নানিলোঁ আনছা নাই হিমাই চামুচেদি খাব মই খাম হাতেদি তাইও হাতেও চামুচেদি চবেই খাব এইফালে অংকিতা বাই পানী লৈ আনিছে
চকীত পুৰা আজাদিত বহি লৈছি ইয়াতে আজি এতিয়া এৰি এৰি খাইছা এতিয়া খাই লওঁ মই তাড়াতাড়ি তাৰপিছত আমি ৰেষ্ট ল'ম এই নাযাওঁ আৰু বহি লৈছোঁ আৰু নাযাওঁ আমি অলপ ভালকৈ বহি লৈছোঁ হয় খাই লওঁ তো গাইছ এতিয়া আমি ঘৰত যাওঁ তাড়াতাড়ি অংকিতা বাই হেৰি লৈ আহিছিল আঙুৰ লৈ মানে অংকিতা বাক দিছিলে আৰু তো আমি গোটেইবিলাকে খালোঁ এতিয়া কণিকা নাথ চাব বুলি আশা থাকিল সেনেকৈ মাৰিব আহি থাকিব চব আহি যাব এতিয়া ঘৰত যাম চব আহি থাকিব সেনেকৈ খাতনাটো মাৰিব গাইজ লাইন মাৰি আছে কণিকা এই তই এতিয়া ঘৰত যাওঁ আমি গোটেইবিলাকে বাছ বহুতবিলাক আছে ছোৱালী তো সেইকাৰণে বাছ নাপাম সিহঁতে চাই গৈছে আমি আমাৰ যাওঁতে হেৰিয়ে হ'ল কালিও সিমাই গালি পাইছে আজিও গালি গালি খাই আছোঁ কালি আজিও গালি খাই ফটো উঠা ৰৈ হচি তো আজি আমাৰ প্ৰেক্টিছৰ 2 দিন গ'ল আজি 3 দিন হ'ব আজি আৰু বাসন্তী পূজা আছে মানে বাসন্তী পূজা আজি অষ্টমী তো আমি এনেকৈ যাব ওলাইছোঁ তিনিওজনীয়ে পঢ়া দিবৰ কাৰণে ৰাতিপুৱা যিহেতু আমি দিনটো নাথাকিম মানে বাইদেউ যাব তাই পৰীক্ষা চলি আছে MA তাই পৰীক্ষা দিব তো ময়ো ৰিহাৰ্চেলৰ কাৰণে যাম তাৰপিছত মাও অলপমান প্ৰব্লেম হৈছে নোৱাৰা তো সেনেকৈ আমি তিনিওটা যাই পিনে এতিয়া ভাতখিনি দিয়ে হ'বগৈ তেতিয়া মানে তাড়াতাড়ি হৈ আছে সেইকাৰণে বেছি নকওঁ তো যাই পিনে যাই থাকিলে দেখুৱাই থাকিম আপোনালোক এতিয়া আমি প্ৰসাদ দি আছোঁ পূজা আহি পেলাই তাৰপিছত আমি এতিয়া আইচক্ৰীম খাব যাম মই নাখাওঁ সেইটো হ'ব মানুহ হ'ব আৰু ৰাতিপুৱাই পুৱাই এতিয়া বাজি আছে 9টা চাৰে 8টাত আকৌ 8:42 তো এতিয়া আজি বহুত মানুহ হ'ব অষ্টমী যিহেতু কালি হ'ব কালি ল'ব কালি আমি গধূলি আহিম আজি অষ্টমীৰ কাৰণে আমি পুৱাই দিব আহিলোঁ সেইকাৰণে কোনো নাই ভালেই লাগিছে তো গাইজ আমি এতিয়া যাব ওলাইছোঁ মানে ৰিহাৰ্চেলৰ কাৰণে বাইদেউ যাব মোৰ লগত আমি গাড়ী লৈ যাওঁ তাৰ বাটৰলৈকে তাৰপিছত তাৰ পৰা এনেকৈ গাড়ীত উঠি সিহঁতে মানে গাড়ী ৰখি আছে তো পোৱা নাই সেইকাৰণে মই ৰখি আছোঁ তো পালে আৰু গুচি যাম তো তাড়াতাড়ি যাইছোঁ তাত যাই থাকোঁতে কৈ আছোঁ আপোনালোক আমি আহি পালোঁ আমি আহি পাওঁতে মানে দেৰি হ'ল তো ইহঁতক মানে ৰিহাৰ্চেল কৰি আছে আমাৰ এইবাৰ লাষ্টত সোমাব দিছে মানে এইটো হোৱাৰ পিছত তো আমাক এক্সট্ৰাকৈ দিব বোধ আজি দেৰিকেইটা এইফালে ধুলীয়াকেইটাই কাপোৰ পিন্ধি আছে ভাল বেয়া কথা আমি এতিয়া চাই আছোঁ অৱস্থা নোহোৱা হ'ল এতিয়া আমাৰ তোমাৰ ভৰি মাতি আছে ভৰি এতিয়া আমাক পানী খাৱা ৰেষ্ট দিছে এতিয়া মুখ লাল পৰি গৈছে চবৰে এনে আৰু মুখ থপৰা আমাৰ একদম বদলি গৈছে এবাৰ ঢুলীয়াৰ প্ৰেক্টিছ কৰাব আমাৰ নাচনীৰ হৈ গ'ল অলপ টাইম
গাইজ আমি বাছত আছো বাছত ট্ৰেভেলিং কৰি আছো বৰ্তমান কেনেকুৱা ডালচি অ পাৰিছা তুমুলা খাইছিলা ভাচতি ভাইচতিয়া আছিল দে তুমুলা খাইছিলা ভাচতি আৰু সেই তুমি মুলা খোৱাৰ পাদৰ গোন্ধ মোৰ নাক খচখচাই দিছিলে তোমাৰ মুলা খাইছিলা প্ৰহেলিকা মই থেংক ইউ ফৰ দিছ থিং বাবলু বেগত আছে মতটো বেগত হাই বাবলু আমি থেংক ইউ এটা সাবস্ক্রাইব করছে কদাই আনসাবস্ক্রাইব লগ দে তো লগ গাইস দা বাবু নি আহি বেলাক দিলে কিনো দিম দে শুনে তো বেলাক হাইটো ফুলা হাইটো এ ডেন্স নৰি এটা দিবা সব খাব দে মানুহ ইসরা এখন নাচ হৈছে তাতে আৰু এ বনিয়া